দৰ্শকক আৰু মই এটা চেনেল খুলিছোঁ তাৰানী চেনেল আপোনালোকে জান চেনেলটো কি বুলি কয় চেনেলটো চেনেলটো কি বুলি কয় কি অঁ সেই কৰি দে চবে ক'লোঁ আৰু মোৰ চেনেলটো ব্লগ হ'ব ৰেগুলাৰ ব্লগ আৰু 3 দিনৰ মূৰে মূৰে ফানি ভিডিঅ' হ'ব তাৰে কাৰণে আপোনালোকক মই চেনেলটোৰ নাম কৈ দিছোঁ তাৰানী চেনেল আৰু আপোনালোকে মোক যেন সেই কিবা ভিডিঅ'টোত বুজাব পাৰে যেন তাতে যেন ভুল নধৰে আৰু লগতে আপোনালোকক কৰোঁ এইটো প্ৰথম মানে ব্লগ 2 নম্বৰ ব্লগটো অলপ ভাল পাব যদি আপোনালোকে কমেণ্ট কৰে আৰু লাইক কৰে আৰু শ্বেয়াৰ কৰে এতিয়া আমাৰ শুৱনি গাঁৱৰ নদীটো আপোনালোকক দেখাইছোঁ ইয়াতো আমাৰ নদীটো কালদীয়া নদী এতিয়া আমি দীপৰা হ'লি এতিয়া আমাৰ এই সৰু সৰু চলিকেইটাৰ লগত আমি এই নদী এনে পানী বাঢ়ছে নে বাঢ়া নাই চাব আহিছোঁ এইবিলাক সৰু সৰু চলি তাৰপিছত আজি ৰবিবাৰ না স্কুল বন্ধ আছে কি কৰিব আৰু মই নদী চাব আহিলোঁ এতিয়া আপোনালোকক নদীটোও দেখালোঁ আৰু আমাৰ গাঁওখনৰ সৰু সৰু চলিবিলাকৰ লগত লগ কৰি দিলোঁ তাৰে পিছত এতিয়া আমাৰ ঘৰলৈ যাই আহিছোঁ লাহে লাহে এই সৰু সৰু ৰাস্তাইদি আমি খোজকাঢ়ি যাই আহিছোঁ মথাৰি বুলি কয় অসমীয়া ভাষাত আৰু আপোনালোকেতো জানেই মই নিউকৈ চেনেলটো খুলিছোঁ তাৰাতাৰী চেনেল আপোনালোকে যেন চবেই যেন মৰম দিয়ে এতিয়া আমি সৰুকৈ আপোনালোকক গাঁওখন দেখাইছোঁ আৰু আমি এতিয়া অলপ গাঁওখন আপোনালোকক মই যি দেখোঁ সেয়ে ভিডিঅ'টো এতিয়া আপোনালোকক আমাৰ গাঁওখন দেখাই আছোঁ সৰু সৰুকৈ এতিয়া আমি ইফালে আহিছোঁ এয়া আমাৰ গোঁসাই ঘৰলৈ আহিছোঁ এই গোঁসাই ঘৰটো দূৰৰ পৰা দেখাই দিছোঁ গোঁসাই ঘৰ নামঘৰ দেখাই দিছোঁ কিবা ভিডিঅ'টোত অলপ ভুল হ'ব পাৰে তোমালোকক ভিডিঅ'খিনি দেখালোঁ গাঁওখন ভিডিঅ'টো নহয় চৰি গাঁওখন দেখালোঁ আৰু নদীটো দেখালোঁ নামঘৰত দেখালোঁ আজিলৈ এখনিয়ে বাই বাই টাটা